নমস্কাৰ বন্ধুসকল, মোৰ নাম এষ্ট্ৰ বিশ্বজিৎ। আমি আজি ডিছকাছ কৰিম আপোনালোকে যদি সপোনত কেতিয়াবা সাপ, মন্দিৰ, বহু পানী বা মৃত আত্মীয় দেখিছে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। কাৰণ কিছুমান সপোন কেৱল মনৰ কল্পনা হ'ব পাৰে, কিন্তু স্বপ্নশাস্ত্ৰ অনুসৰি কিছুমান সপোনে জীৱনত আহিবলগীয়া ঘটনাৰ সংকেতো দিব পাৰে বুলি বিশ্বাস কৰা হয়। আজি মই আপোনালোকক সহজ ভাষাত বুজাম কোন সপোন শুভ হয় আৰু কোন অশুভ হয় আৰু কোনবোৰ একেবাৰে ভয় খোৱাৰ প্ৰয়োজন নাই। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা মনত ৰাখিব, এইবোৰ পৰম্পৰাগত স্বপ্নশাস্ত্ৰ আৰু জ্যোতিষীয় বিশ্বাসৰ ব্যাখ্যা হয়, নিশ্চিত ভৱিষ্যতবাণী নহয়। এতিয়া চাওঁ আটাইতকৈ বেছি দেখা সপোন সাপ। সাপৰ সপোন দেখিলে বহু মানুহ ভয় খায়, কিন্তু আচলতে সকলো সাপৰ সপোন বেয়া নহয়। যদি সাপটো শান্ত হৈ থাকে আৰু আপোনাৰ একো নকৰে, বহুতে ইয়াক শুভ সংকেত বুলি ধৰে। জীৱনত নতুন সুযোগ, নতুন আৰম্ভণি আৰু উন্নতিৰ সম্ভাৱনা থাকিব পাৰে যদি সাপটো আপোনালোকে শান্ত দেখে। যদি সাপে আপোনাক খেদি ফুৰে তেন্তে হয়তো আপোনাৰ বাস্তৱ জীৱনত কিবা সমস্যা আহি আছে আৰু আপোনাৰ মানসিক চাপ পাবলৈ গৈ আছে। আৰু যদি সাপে কামোৰে, কিছুমান ব্যাখ্যা অনুসৰি ইয়াৰ অৰ্থ হ'ব পাৰে জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। সেই পৰিৱৰ্তন ভাল হ'বনে বেয়া হ'ব আপোনাৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া এটা সপোন বহুতো দেখে, সেইটো হৈছে মৃত আত্মীয়। যদি আপুনি মৃত্যুবৰণ কৰা দেউতা, আইতা, ককা বা আন কোনো আত্মীয়ক সপোনত দেখে, লগে লগে ভয় নাখাব। বহু সময়ত এইটো কেৱল আপোনাৰ মনত থকা স্মৃতি আৰু আৱেগৰ প্ৰকাশ হ'ব পাৰে। কিন্তু পৰম্পৰাগত বিশ্বাস অনুসৰি যদি তেওঁলোকে হাঁহি থকা দেখে তেনেহ'লে আপোনালোকক আশীৰ্বাদ দিছে, ইয়াক শুভ সংকেত বুলি ধৰা হয়। যদি তেওঁলোকে দুখী দেখা যায়, কিবা এটা ক'ব বিচাৰে যেন লাগে, তেন্তে বহুত লোকৰ স্মৃতিত প্ৰাৰ্থনা বা দান ধৰ্ম কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াক অশুভ বুলি ধৰা হয়, কিন্তু ভয় খাব নালাগে। ইয়াৰ কাৰণে আপোনালোকে শ্ৰাদ্ধ প্ৰত্যেক বছৰে ভালকৈ পাতি গ'লেই হয়। এতিয়া মন্দিৰৰ কথালৈ আহোঁ। যদি আপুনি মন্দিৰৰ সপোন দেখিছে, সাধাৰণতে এইটো শুভ সংকেত বুলি ধৰা হয়। যদি আপুনি মন্দিৰত প্ৰৱেশ কৰিছে, পূজা কৰিছে, ঘণ্টা বজাইছে, তেনেহ'লে বিশ্বাস কৰক জীৱনৰ কিছুমান বাধা লাহে লাহে কমিব গৈ আছে। যদি আপুনি ভগৱানৰ মূৰ্তি স্পষ্টকৈ দেখিছে, তেন্তে সেইটো আপোনাক স্পিৰিচুৱেলিটি হোৱাৰ এটা সংকেত দিয়ে। যদি আপুনি বহু পানীৰ সপোন দেখিছে, তেনেহ'লে যদি পানী একেবাৰে পৰিষ্কাৰ বা স্বচ্ছ হয়, তেনেহ'লে এইটো শুভ বুলি ধৰা হয়। সুখ, শান্তি আৰু শুভ খবৰ আহিব পাৰে বুলি ধৰা হয়। যদি আপুনি নদী পাৰ হৈছে, তেন্তে বহুতে ইয়াক জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হোৱাৰ প্ৰতীক বুলি ধৰা হয়। ঠিক তেনেদৰে যদি আপুনি ফুল দেখিছে, সেইটো শুভ বুলি ধৰা হয়। সূৰ্য উদয় দেখিলে নতুন আৰম্ভণি সংকেত দিয়া হয়। গৰু দেখিলে সমৃদ্ধিৰ প্ৰতীক বুলি ধৰা হয়। টকা পোৱা দেখিলে এইটো ধন লাভৰ অৰ্থ নহ'বও পাৰে। নিজৰ কান্দি থকা দেখিলে বহু ব্যাখ্যাত মনৰ চাপ কমি অহাৰ প্ৰতীক বুলি কোৱা হয়। বন্ধুসকল, এটা কথা কেতিয়াও পাহৰিব নালাগে, এটা সপোন দেখি জীৱনৰ ডাঙৰ সিদ্ধান্ত নল'ব। স্বপ্নশাস্ত্ৰত ব্যাখ্যা আছে যে যিটো বাস্তৱ জীৱনৰ আপোনাৰ পৰিশ্ৰম আৰু সিদ্ধান্ত কৰ্মই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। সপোন হয়তো কিছুমান চিন্তা বা অনুভৱৰ প্ৰতিফলন হ'ব পাৰে, কিছুমান পৰম্পৰাগত বিশ্বাস অনুসৰি সংকেত হিচাপেও ধৰা হয়, কিন্তু ইয়াক নিশ্চিত সত্য বুলি ধৰা ঠিক নহয়। আপুনি শেহতীয়াকৈ কি সপোন দেখিছে কমেণ্ট কৰি জনাব, আৰু পৰৱৰ্তী ভিডিঅ'ত সেই সপোনৰ ওপৰতো আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।